নমস্কাৰ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। সকলো ভালে আছে আশা কৰোঁ আৰু ভোগালীৰ ভোগ আনন্দ কৰিব। মই ওলাইছিলোঁ উৰুকাৰ আগদিনাখনে বজাৰলৈ, মানে বিহুৰ বজাৰলৈ লগৰ দুজনীৰ সৈতে। আচলতে একো বজাৰ আমাৰ নাছিলে তেনেকৈ কৰিব লগা, এনেই ওলাইছিলোঁ বিহুৰ বজাৰ চাম বুলি। যিহেতু আমি তেনেদৰে নোলাওঁ, সেইবাবে প্ৰায় এসপ্তাহত বা কেতিয়াবা 15 দিনত, কেতিয়াবা মাহত হ'লেও এদিন আমি ওলাওঁ তিনিওজনী। তাকে ওলাইছোঁ আমি চাবলৈ, ওলাই ফেঞ্চিলৈ গৈছোঁ, কাৰণ গুৱাহাটীৰ আৰু মাৰ্কেট বুলিলেতো ফেঞ্চিতকৈ ডাঙৰ মাৰ্কেট হ'ব নোৱাৰে, সেইকাৰণে ফেঞ্চিতে যাওঁ। গৈ যে তাতে চব বস্তু ল'ব মন যায় মাৰ্কেটখনত সোমোৱাৰ পাছত। আমি একদম ৰাতিপুৱাই গৈ পালোঁ, মানে 11টা মানত গৈ পালোঁ। সিমানমান টাইমত ইমান এটা মানুহ নাথাকে, প্ৰায় 2টামানৰ পৰাহে মানুহবোৰ বাঢ়ে নেকি, কাৰণ ইভিনিং টাইমতহে মানুহবোৰ বেছিকৈ ওলায়। তেনেকৈ আমি গ'লোঁ, গৈ আমাৰো সৰু সুৰা এটা দুটা বস্তু ল'ব লগা আছিলে, বিশেষ বজাৰ নাছিলে। ইয়াৰ পৰা এখন কম্বল ল'লোঁ, মানে কুকুৰ এজনী পোৱালি দিছে, সেইবাবে ইমান ঠাণ্ডা পৰিছে, সৰু কম্বল এখন ল'লোঁ তাইৰ বাবে। তাৰপাছত আমি এনেদৰে আগবাঢ়িছোঁ আৰু সিহঁতেও কিবা কিবি ল'ব সৰু সুৰা, ময়ো ল'ম, বিশেষ তেনেকৈ নাই। গতিকে আজি চাম, গোটেই দিনটো ফেঞ্চিখনে ঘূৰিম বুলি আমি হাতত লৈছোঁ। আৰু প্ৰতিটো মাৰ্কেটে চাম বুলি আমি ঠিক কৰি গৈছোঁ, যাতে প্ৰতিখন মাৰ্কেটত গৈ আমি বস্তুবোৰ চাব পাৰোঁ। ভিডিঅ' পিছে তেনেদৰে কৰা হোৱা নাই, আমি নিজেহে এক্সপ্ল'ৰ কৰাৰ দৰে হ'ল। আমি নিজে সকলোবোৰ বস্তু চাই ফুৰিছোঁ। আৰু আমি তিনিওজনী এবাৰ দেখাই দিছোঁ তিনিওজনীকে। দেখিছে নহয়, প্ৰথমতে ছোৱালীৰ আৰু আকৰ্ষণ গমেই পায়। জুৱেলাৰীত সোমাই গ'লোঁ মানে কি, ৰাস্তাৰ কাষতে আছিলে। এইবোৰ চব 50 টকা জানেনে, মানে লওঁ বুলিলেও 3-4 যোৰ ল'ব নোৱাৰি, কিন্তু মোৰ যে চব ল'ব মন যায়। এইবোৰ দেখিলেতো মই আগবাঢ়িবই নিবিচাৰোঁ, মানে চাই থাকোঁ। মই নহয়, সিহঁত দুজনীও পিছে একে। তেনেদৰে চাই আমি জুৱেলাৰীবোৰ গোটেই ষ্টাৰ্টিংখিনিতে থাকে নহয়, সেইবোৰ চাই আমি চাগে আধা ঘণ্টাৰ বেছি পাৰ কৰিলোঁ। দাদাজনে লাজ কৰিছে, দাদাক হাই দিব দিছিলোঁ। তাৰপাছত গ'লোঁ টপলৈ। এই টপবোৰো 200 টকা, ইমান এটা দাম নহয় পিছে। বহুত দামী এটা টপ লোৱাতকৈ যদি অফিচ ৱেৰ থাকে, আমি ডেইলি কেইটামান লৈ পিন্ধি যাব পাৰোঁ, কিন্তু তেতিয়াহে ভাল, অফিচ ৱেৰৰ কাৰণে খুব ভাল। তাৰপাছত আমি এনেকৈ গ'লোঁ আকৌ জুৱেলাৰী, তাতেও আমি ৰখিলোঁ। এইবোৰ কিন্তু অকণমান ভাল লাগিছিলে চাই। তাৰপিছত এনেদৰে লাহে লাহে আগবাঢ়িছোঁ আৰু এটা ঠাইতে ৰখি থাকিলেতো নহ'ব, সেইবাবে দাদাই যে কৈ আছিলে, মানে 150 টকাত আজিকালি কুৰ্তি দিয়ে হেনো, আগতে 200 আছিলে। আমি নাই লোৱা, কিন্তু চালোঁ, ভালেই আৰু পিন্ধিব পাৰি তেনেদৰে। তাৰপিছত লাহে লাহে আগবাঢ়িছোঁ আৰু মেখেলা চাদৰবোৰ দেখিলোঁ। মেখেলা চাদৰবোৰ হেনো 500 টকা চবতে। ঠিকে আছে, সৰস্বতী পূজা হিচাপত কোনোবাই ল'বও পাৰে পিছে আহি। 500 টকাহে, বেছি নহয়। পিন্ধিবও পাৰি, ভালেই হয় বাৰু, পিন্ধিব পাৰি। আৰু তেনেকৈ আমি মানে প্ৰতিখন দোকানতে সোমাইছোঁ আৰু দাদাহঁতক দামবোৰ সুধিছোঁ। আৰু ইমান এটা লোৱা নাই পিছে, কিবা ভাল লাগিলেহে আমি এটা দুটা লৈছোঁ। ৰ'ব এটা কথা কওঁ দেই, মই মানে ফেঞ্চিত মাজে মাজেতো আহি থাকোঁ, কিন্তু এই যে ট্ৰেডিশ্যনেল মাৰ্কেট এখন আছে, গমেই পোৱা নাছিলোঁ। মোৰ লগৰজনীহে লৈ গ'ল, তাত সোমালোগৈ। ট্ৰেডিশ্যনেল মাৰ্কেট মানে মেখেলা চাদৰ সেইবোৰৰ মাৰ্কেটে হয়, কিন্তু তাতে মানে নৰ্থ ইষ্টৰ প্ৰায় ট্ৰেডিশ্যনেল ড্ৰেছবোৰ পায়, ট্ৰেডিশ্যনেল যোনবোৰ ড্ৰেছ হয় সেইবোৰ পায়। তাত সোমাইছিলোঁ আমি মণিপুৰী ফেনক বুলি কয় চাগে, ভুল হ'লে শুধৰাই দিব। এখন ফেনক ল'লোঁ, আৰু অৰুণাচলী মই ৰেপাৰ বুলিয়ে কৈছোঁ, কি কয় নামটো মই নাজানো, তেনেকুৱা এখনো ল'লোঁ। কেতিয়াবা পিন্ধি দেখাম, মই আৰু লগৰজনীয়ে একেই লৈছোঁ, কেতিয়াবা ভিডিঅ'ত ওলাম ৰ'ব একে পিন্ধি, সেইকাৰণে। তাৰপিছত আমি এনেদৰে আগবাঢ়িছোঁ আৰু দাদাই বেগবোৰ লৈ ৰখি আছে। বেগবোৰো পিছে ভালে, কিছুমান মাৰ্কেট যাবলৈও ভাল বেগবোৰ লৈ। 100 টকাহে বেগবোৰত, মানে কি ক'ব আৰু, চব বস্তু সস্তা হয়, ল'ব মন যায়, কিন্তু ইমান আৰু ক'ত ল'ব। আমি মেখেলা চাদৰৰ সেই গলিটোলৈ, এইটো গলিতে আছিলে, মই যে কৈছিলোঁ ট্ৰেডিশ্যনেল ড্ৰেছ পাই, এইটো গলিতে আছিলে। তেনেকৈ আমি সোমাই তাত ৰখিছিলোঁ, ভাল লাগিছিলে, কিন্তু ভিডিঅ'হে ল'বলৈ নহ'লে। চবতে ভিডিঅ' ল'বও নোৱাৰি, কিছুমানে এলাও নকৰে, সেইকাৰণে। আপোনালোকে আহিলে আহিবচোন এইফালে, ময়ূৰী হোটেল আছে নেকি, কি বা আছিলে, মই ভালদৰে দেখাও নাপালোঁ পিছে। তেনেকৈ আহি আমি ইয়াতে দেখিছেনে, ইয়াত চেলোৱাৰ পিচবোৰ যে চব 1400 টকা, মানে দামীও আছে, কিন্তু 1400 টকাৰ পৰা এইবোৰ 1400 হয়, ল'ব পাৰি, কিন্তু ভালেই হয়। তাৰপিছত আমি লেহেংগাৰ দোকানখনো চালোঁ ৰ'ব, এনেই ওপৰে চব চাই গৈছোঁ আৰু যি দেখিছোঁ। কিছুমানত সোমাইছোঁ, কিছুমানত নাই সোমোৱা। মোৰ দৰে কিন্তু ইহঁতেও ভিডিঅ' লোৱাত মানে বিজি আৰু। তাৰপিছত দেখিছেনে, এই বেগকেইটা দেখিলোঁ, এইকেইটাই কিন্তু পূৰা গোৱাৰ ভাইবছ দিছে দেই। কেতিয়াবা লৈ গৈ ব্ৰহ্মপুত্ৰৰ পাৰতে গোৱাৰ ভাইবছ এটা দিব লাগিব ৰ'ব। দাম সুধিছিলোঁ 250, সেইকাৰণে নল'লোঁ। ভাবিছোঁ এতিয়া নতুনকৈ ওলাইছেহে, কেইদিনৰ পিছত দাম কমি যাব আৰু তেতিয়া ল'ম। তাৰপাছত আমি গ'লোঁ মছজিদৰ ছাইডৰ ফালে যে, সেইবোৰ মানে
সেইবোৰ দোকানত গৈছিলোঁ। তাৰপিছত এইখন যে মাৰ্কেটখনৰ নাম মই কি পাহৰিলোঁ, ডাঙৰ মাৰ্কেট এখন আছে নহয়, সেই খুব মানে এট্ৰেক্টিভ হয় কিন্তু মাৰ্কেটখন। তাত সোমাইছিলোঁ, বিভিন্ন ধৰণৰ বস্তু, কিন্তু তাত ভিডিঅ' ল'বলৈ নহ'ল, মানে ইমান ভিৰ আছিলে, ভিডিঅ' ল'ব নোৱাৰি। সেইকাৰণে এনেই সন্মুখৰখিনি কৰিলোঁ, আৰু বেগবোৰ মানে ভাল লাগিছিলে সেইকাৰণে কৰিলোঁ। বেগবোৰ কিন্তু আপোনাৰ 200ৰ পৰাও পায় দেই, ল'ব পাৰে। মোৰ যে ব্ৰাউন বেগটো ইমান ভাল লাগিছিলে, তেনেকুৱা। তাৰপিছত ওলাই আহিলোঁ আমি, মছজিদৰ ফালৰ দোকানখনলৈ গ'লোঁ। মানে এখন চেণ্ডেলৰ দোকান আছে, এখন নহয় বহুত কেইখনেই আছে। মই কিন্তু এখনলৈ গৈছিলোঁ, তাত মই চাইছিলোঁ, ঠিকে আছে দামবোৰ 200ৰ পৰা ভাল পামচুও পায়, চেণ্ডেলো পায়। আপোনালোকে কোনোবাই ল'ব বিচাৰে, কিন্তু ল'ব পাৰে, কিন্তু ল'ব যদি বিচাৰিছে আহিব পাৰে, লাষ্টিং হ'ব যেন লাগে। তাৰপিছত দেখিছেনে, এয়া প্ৰায় 2টাৰ পাছৰ ভিডিঅ'। ইমান যে ভিৰ হৈছে, আপোনাৰ ওলাবলৈ মানে জেগা নাই, এনেকুৱা হৈছে। খুব ভিৰ হয় কিন্তু মাজে সময়ে। তাৰপিছত এয়া আৰু দাদাই পূৰা চকৰিকেইটা লৈ ভিৰৰ মাজে মাজে গৈ আছে। এইকেইটাৰ দৰে যদি আমাৰ জীৱন হ'ল হয়, এনেই কষ্ট নোহোৱাকৈ ঘূৰি থাকিলে হয়, ইমান ভাল লাগিলে হয়। কেতিয়াবা মন যায় এনেকৈ বিনা কষ্টত ঘূৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।